Good morning friends, welcome back to my channel Khonika's vlogs. আৰু আজি বনাম চাউলৰ গুড়িৰ ভজা পিঠা গুড়েৰে তো বনাও তেতিয়া হলে ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু পিঠা বনাবলৈ এইখিনি লৈছো চাউলৰ গুড়ি আৰু এইফালে এইখিনি লৈছো মই গুড় এতিয়া গুড়খিনি ঠাণ্ডা পানীৰে গলাই লম ধুনিয়াকে পানীখিনি দি দিলো আৰু এতিয়া মই ধুনিয়াকে গলাই লম এতিয়া গুড় গলাই লোৱা পানীখিনি চাউলৰ গুড়িখিনি দি দিম আৰু ধুনিয়াকে মিক্স কৰি লম গুড়িখিনি আৰু ইয়াতে একো মই নিদিও মিশ্ৰণ মানে গুড়িখিনি এনেদৰে ভালদৰে মিক্স কৰি ল'ব লাগিব যাতে গোটা গোটা হৈ নাথাকে আৰু এনেকুৱা হ'ব লাগিব মিশ্ৰণখিনি ধুনিয়া হ'ব লাগিব আৰু এনেকুৱা হলেই হৈ যায় তো এতিয়া তেলখিনিও গৰম হৈছে আৰু তেলত দি দিলো চাওকচোন ধুনিয়াকে ফুলি উঠি আছে লাহে লাহেকে মই মিঠাতেলত ভাজিছো মিঠাতেলত মানে ভাজিলে কি হয় খাবলৈও ভাল হয় খাবলে তো ৰিফাইনত ভাজিব নালাগে মিঠাতেলতে ভাজি ল'ব লাগে ভজা পিঠাবিলাক তো এতিয়া ধুনিয়াকে ফুলি উঠিছে আৰু ভাজি আছো বুঢ়িয়াকে আৰু খাবলৈ একদম নৰম হৈ যাব আৰু ইয়াতে বেকিং পাউডাৰ এইবিলাক দিব নালাগে নিমখ অকণমান মই নিমখ ইয়াতে দি দিছো দেই সেইখিনি মই দেখুৱা নাই বাৰু তো ইয়াত গুড় আৰু নিমখেই আৰু ইয়াত একো দিয়া নাই মই এখন হৈ গ'ল পিঠা ধুনিয়া ফুলা ফুলা একদম তো আৰু কেইখনমান ভাজি লওঁ আৰু অকণমান দি দিলো এনেকুৱা কচলিৰে ধুনিয়াকে চাবচোন এইখনো ধুনিয়াকে ফুলি উঠিব এয়া ফুলি উঠি আছে লাহে লাহেকে আৰু ধুনিয়াকে ফুলিছে ভজা পিঠাবিলাক এনেকৈ ফুলিলে দেখাতেই ভাল লাগে আৰু খাবলৈও নৰম হয় একদম তো ভজা হৈ আছে লাহে লাহেকে ভাজি আছো কম জুইত ভাজি আছো তেতিয়াহে ভিতৰ ফালে মানে সিজি যাব ভিতৰটো সিজিলেহে খাবলৈ ভাল হ'ব যদি আমি বেছি জুইত ভাজো তেনেহলে ভিতৰত অকণমান কমকে সিজে আৰু সোনকালে ৰঙচুৱা হৈ যায় পিঠাটো তো কম জুইত ভাজিব লাগে এইখনো হৈ গ'ল পিঠা ভজা এনেকৈ গোটেইকেইখন মই ভাজি লওঁ এতিয়া এইবিলাক চাওক ভাজি ল'লো কেইখনমান হ'ল ভজা আৰু চাওকচোন কেনেকুৱা হৈছে একদম ফুলা ফুলা আৰু খাবলৈ বহুত টেষ্টি হৈছে আৰু নৰম হৈছে একদম হৈ গ'ল মোৰ ভজা পিঠা আপোনালোকো এনে মোৰ দৰে একদম চিম্পুলকে বনাই খাব ইয়াত একো দিয়া নাই মই বেকিং পাউডাৰো দিয়া নাই তথাপিও ইমান ধুনীয়াকে ফুলি উঠিছে আপোনালোকেও বনাব আৰু পিঠা ৰেচিপিটো চাই কেনেকুৱা লাগিল জনাব দেই আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু আজিৰ ভিডিওটো লাইক কৰি দিব এটা তো আজিলৈ এইখিনি ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ